নমস্কাৰ, আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক দেখুৱাম আগৰতলাৰ এটা ৰাজ অট্টালিকা আৰু অট্টালিকাটোৰ নাম হ'ল উজ্জয়ন্তা পেলেচ। উজ্জয়ন্তা পেলেচ বুলি ক'লেই সকলোৱে চিনি পায় ইয়াত। আৰু অট্টালিকাটোৰ ভিতৰ চোৱালে এয়া সোমাবলৈ গৈ আছোঁ। আমি সকলোবোৰ এয়া আবেলি প্ৰায় 3:30 বাজিছে আৰু আমি ওলাই আহিছোঁ। আজি মানে দিনটো ফুৰা নহ'লেই, মানে আজিৰ LICৰ মিটিংখন আজি আছিলে, গতিকে মানুহজন আৰু তেওঁৰ লগৰসকল ওলাই গ'ল মিটিঙলৈ। গতিকে আমি মহিলাসকলহে ঘৰত আছিলোঁ, গতিকে আজি আৰু দিনটো ওলোৱা নহ'ল। আৰু এতিয়া মিটিঙো শেষ হৈছে আৰু আমাকো ফুৰাবলৈ লৈ আনিছে আৰু গতিকে আমি ওলাই আহিছোঁ। খুব বেছি ভাল লগা এটা পৰিৱেশ। এই ভিতৰ চোৱালৈ সোমাই লৈ আমাৰ এনেকুৱা লাগিছে যেন গোটেইখন সেউজীয়া সেউজীয়া বিশাল সেউজীয়া আৰু বিশেষকৈ কোনোবা যেন ৰাজমহললৈ যেন সোমাই আহিছোঁ। সঁচাকৈ এনেকুৱাই ৰাজমহলবিলাক, ইমান সুন্দৰ ৰাজ অট্টালিকা, সঁচাকৈ বহুত বেছি আকৰ্ষণীয় এই মহল। গতিকে এই অট্টালিকা আজিৰ ভিতৰ চোৱাত আমিনো কি দেখিলোঁ আপোনালোকক সেয়াও দেখুৱাম। আপোনালোকে উপভোগ কৰি যাওক ভিডিঅ'টোৰ জৰিয়তে। গতিকে কেনেকুৱা লাগিছে শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আমি প্ৰথমতে এয়া বাহিৰত ফটোশ্বুট কৰিছোঁ। বহুত মানুহ ইয়াত, বিশাল মানুহ, মুঠতে মানুহ ভিতৰ চোৱাত দেখিছে নহয়। কিন্তু ভিতৰ চোৱালৈ সোমাই যোৱাই নাই, বাহিৰতে সকলোৱে ফটো তোলাত ব্যস্ত হৈ আছে। আমিও অলপমান ফটো তুলি ল'লোঁ। ইফালে আকৌ আয়ানৰ দৌৰা-দৌৰি খেল আছেই, তাকো দেউতাকে অকণমান মুকলিকৈ দৌৰিবলৈ এৰি দিছে, আমি তাক চাই আছোঁ বাৰু। আৰু সিও বহুত বেছি ভাল পাইছে। ইমান মানে এটা ধুনীয়া পৰিৱেশ, সি কাহানিও দেখা নাছিলে। গতিকে তাৰ দৌৰা-দৌৰিবোৰ দেখিছেনে, আমাৰো ভাল লাগিছে মনটো। আৰু এনেকৈ মানে হাঁহি ফূৰ্তিৰে আমি গোটেই বস্তুবোৰ উপভোগ কৰি আছোঁ। বহুত বেছি স্মৃতি লৈ ঘৰলৈ চাগে উভতি যাম। মানে ইয়াত দেখিছেনে, চবফালে ইমান ধুনীয়াকৈ একেবাৰে সজাই ৰাখিছে ফুলবিলাক। আৰু আয়ানে অকলে একদম গৈছে, কোনো একদম তাৰ ভয় নাই। বহুত বেছি উপভোগ কৰিলোঁ, বহুত বেছি। কিন্তু আপোনালোকক দুৰ্ভাগ্যবশতঃ ভিতৰখিনি দেখুৱাবলৈ আমাৰ অপৰাগ। কিন্তু কিয় জানেনে, তাত মানে মোবাইল ফোন নিয়াৰ এলাও নাই। গতিকে মোবাইল উলিয়াবই নোৱাৰিলোঁ তাৰ ভিতৰ চোৱালৈ। ভিতৰ চোৱাত আচলতে সোমালে ওলাই আহিবলৈকে মন নাযায়, তেনেকুৱা এটা মানে পৰিৱেশ, বহুত বেছি ধুনীয়া পৰিৱেশ। আপোনালোকক মুখেৰেহে কৈছোঁ, কিন্তু আপোনালোকে সেইখিনি আচলতে দেখা হ'লে স্বচক্ষে সেইখিনি আচলতে বহুত বেছি ধুনীয়া পৰিৱেশ। সঁচাকৈ কৈ শেষ কৰিব নোৱাৰি। এয়া তাৰ পৰা ওলাই আহি আমাৰ আন্ধাৰেই হ'ল বহুত বেছি। এয়া হেৰিটেজ পাৰ্কত প্ৰৱেশ কৰিছোঁ। হেৰিটেজ পাৰ্কৰ বৈশিষ্ট্যটো হ'ল গোটেই ত্ৰিপুৰাখনত যিমানবিলাক চাবলগীয়া বস্তু আছে, গোটেইখিনি বস্তু ইয়াত আৰ্হিৰে অংকন কৰি থৈছে। মানে আৰ্হি বুজি পাইছেই নহয় আপোনালোকে। এই ধৰণে আমি যে স্কুলবিলাকত বিজ্ঞানৰ যিবিলাক আৰ্হি প্ৰস্তুত কৰোঁ, তেনেধৰণৰ মানে বস্তু, ডাঙৰ বস্তু এটা সৰু আকৃতিৰে যেনেকৈ মানে সজাই ৰাখে, সেই ধৰণে আমি চাই আহিছিলোঁ উজ্জয়ন্তা পেলেচ আৰু লগতে আৰু নিৰমহল। ঠিক তেনেদৰে মানে সেই বস্তুবোৰেই। আৰু যে আমাৰ যিটো ট্ৰেইন যাত্ৰা, সেই ট্ৰেইনৰ বস্তুটো এয়া দেখিছেনে, ট্ৰেইন লাইন এখন সৰুকৈ একদম মানে আৰ্হি এটা দেখুৱাইছে। মানে এইবোৰ গুহা পাইছিলোঁ আমি, প্ৰায় 20-21টামান গুহা অতিক্ৰম কৰি আহিছিলোঁ। সেই গুহাবিলাক কেনেদৰে চক বনাইছে, খুব বেছি ভাল লগা। আৰু এইফালে য'ত আমি ষ্টেচন পাইছিলোঁ, সেই ষ্টেচনবিলাক সম্পূৰ্ণ নাম লিখি থৈছে, ক'ত কোনটো বস্তু আছে। মানে এই গোটেই ত্ৰিপুৰাখনৰ বস্তুবোৰ ইয়াতে আপোনালোকে সৰুকৈ হ'লেও দেখা পাব। মানে দূৰলৈ সেই বস্তুটোৰ ওচৰলৈ নগ'লেও আপোনালোকে ইয়াতে দেখা পাব। মই গোটেই পাৰ্কখন প্ৰায় 2-3 কিলোমিটাৰ আৱৰি আছে। কিমান সম্পূৰ্ণকৈ নাজানো বাৰু কিমান মাটিকালি, কিন্তু প্ৰায় 2-3 কিলোমিটাৰেই আছে। ইয়াত দলং ৰাস্তা, মুঠতে এটা আৰ্হি, গোটেই ত্ৰিপুৰাখনৰ এটা আৰ্হি ইয়াত বনাই থৈছে। আৰু গোটেইখিনি আমি বস্তু উপভোগ কৰিব নোৱাৰিলোঁ, কাৰণ আমি 4 দিনৰ কাৰণেহে গৈছিলোঁ। গতিকে সেই 4 দিনত ইমানখিনি বস্তু চোৱাৰ আচলতে আমাৰ সৌভাগ্য নহ'ল আৰু ইমানখিনি সময়ো নহ'লগৈ। গতিকে নোৱাৰিও যাব, কাৰণ এখন ঠাইৰ পৰা এখন ঠাইলৈ যোৱাটো বহুত দূৰত্বটো বহুত বেছি, 30, 40, 50, 60 তেনেকুৱা কিলোমিটাৰ। গতিকে এদিনত ইমানখিনি চোৱাটো সম্ভৱেই নহয়। 2-এটা বস্তুহে চাওঁ এদিনত। গতিকে চিৰিয়াখানাও উপভোগ কৰিলোঁ, জুলজিকেল পাৰ্ক বুলি কয়। আৰু কিন্তু বহুত দূৰ আমি থকা ঠাইৰ পৰা, মানে এখন ঠাইৰ পৰা এখন ঠাইলৈ চাবলৈ যাবলৈ বহুত দূৰ। কিন্তু ইয়াত
আৰ্হিটো যিটো দেখুৱালে সেই সম্পূৰ্ণ আৰ্হিটো আমি চালোঁ আৰু ইয়াতেই সকলোখিনি দেখা পালোঁ। সৰুকৈ হ'লেও সঁচাকৈ বহুত বেছি ভাল লাগিলে। এই বস্তুটো বহুত বেছি ভাল লগা। কিন্তু আন্ধাৰো হ'ল, কিন্তু তাৰ মাজতে যে এই লাইটবিলাকে অকণ ক্ষীণ পোহৰ দি আছে, সেয়াতে আমি গোটেই বস্তুখিনি আচলতে ইমূৰৰ পৰা সিমূৰলৈ উপভোগ কৰিলোঁ। এয়া চাওক, ইমান ধুনীয়াকৈ ট্ৰেইন লাইন, ট্ৰেইনৰ য'ত ষ্টেচন আছে সকলোবোৰ ধুনীয়াকৈ অংকন কৰি থৈছে আৰ্হিটো মানে। গতিকে সঁচাকৈ বহুত বেছি ভাল লাগিলে এই মানে হেৰিটেজ পাৰ্কৰ যিটো বৈশিষ্ট্য, সেইটো মানে সেই বস্তুটো বহুত বেছি আকৰ্ষণীয়। আপোনালোকে যদি গোটেই ত্ৰিপুৰাখন ঘূৰিব নোৱাৰে, তেন্তে হেৰিটেজ পাৰ্ক ঘূৰিলেই গোটেই ত্ৰিপুৰাখন ঘূৰাৰ নিচিনা অনুভৱ হ'ব। গতিকে এইটো এটা বহুত বেছি ভাল লগা, আমাৰ কাৰণে বহুত ভাল লগা এটা ট্ৰিপ। মানে গোটেই ত্ৰিপুৰা নুঘূৰিলেও ইয়াতে গোটেই ত্ৰিপুৰাখন ঘূৰাৰ নিচিনা লাগি গ'ল। গতিকে যিসকলে যায় ত্ৰিপুৰালৈ কেতিয়াবা, গতিকে ইয়াত সোমাবলৈ নাপাহৰিব দেই। হেৰিটেজ পাৰ্কখন ঘূৰিবলৈ নাপাহৰিব, কাৰণ আমি ক'ৰবালৈ গ'লে 2-3 দিনৰ কাৰণেহে যাব পাৰোঁ, বা খুব বেছি এসপ্তাহৰ কাৰণে যাব পাৰোঁ। গোটেইটো মাহজুৰি থাকিব নোৱাৰোঁ, নহয় জানো? গতিকে সম্পূৰ্ণ বস্তুবোৰ চাব নোৱাৰিবও পাৰে। সেইবাবে এই হেৰিটেজ পাৰ্কলৈ আহিব আৰু ইয়াতেই সকলোবোৰ দেখা পাব। সেয়া নিৰমহল চাওক, কিমান ধুনীয়াকৈ সজাইছে। নিৰমহলৰ গোটেই আৰ্হিটো ইয়াত আছে সম্পূৰ্ণকৈ। কিমান অকণমানিকৈ দেখিছেনে? এনেদৰেই আমি বহুত বেছি ইয়াতেই মানে বহুত সময় কটালোঁ আৰু ভাগৰ লগা নাই। ইমান ডাঙৰ এটা এৰিয়া, কিন্তু ভাগৰ লগা নাই আমাৰ। গতিকে ইয়াতে ত্ৰিপুৰাখন সম্পূৰ্ণ চাই পেলালোঁ দেই। আৰু আপোনালোকৰ পৰা কেনেকুৱা লাগিছে মোক জনাব দেই। আৰু এয়া হ'ল স্থলপথ, ৰাস্তাৰো আৰ্হি দি থৈছে, মানে ট্ৰেইনৰ যিটো আৰ্হি দি থৈছে তাৰ লগে লগে ৰাস্তাৰো আৰ্হি দি থৈছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে? এইবিলাকেই আচলতে চাবলগীয়া বস্তু। আমি যদিও ডাঙৰকৈ চাব নোৱাৰিলোঁ কিছুমান বস্তু ইয়াত, কিছুমান নহয় বহুতেই নোৱাৰিলোঁ, আচলতে 2-3টা বস্তুহে চালোঁ। গতিকে ইয়াতেই সকলোখিনি দেখা পাই গ'লোঁ, নয়ন জুৰি গ'ল সঁচাকৈ। আৰু আপোনালোকক এনেদৰে অকণমানহে দেখাব পাৰিছোঁ, গোটেই বস্তুবোৰ দেখাব পৰা নাই। কিন্তু আপোনালোকে উপভোগ কৰকচোন। এটা মানে আপোনালোকে কল্পনা কৰক কিমান আচলতে ধুনীয়া হ'ব পাৰে। সঁচাকৈ আমাৰ ভাবিয়ে ভাল লাগিছিলে, কিন্তু এতিয়া আমি নিজ স্বচক্ষে দেখিলোঁ যেতিয়া সঁচাকৈ বহুত বেছি ভাল লাগিছে। সকলোখিনি চাই লওক। মন্দিৰ, জগন্নাথ মন্দিৰ আছিলে, সেইখিনিও চাব নোৱাৰিলোঁ। আৰু বহুত ডাঙৰ টেম্পল আছিলে, আৰু বহুত ভাল টেম্পল আছিলে, সেইবিলাকলৈও যাব নোৱাৰিলোঁ। এয়া ধুনীয়াকৈ আৰ্হিৰে ইয়াত দেখুৱাই থৈছে। গতিকে ৰাতিৰ পোহৰতো আপোনালোকক এইখিনি অকণমান হ'লেও দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিছে জনাব।